আজি আমি পঞ্চম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ প্ৰথম পাঠ আলোচনা কৰিম। প্ৰথম পাঠটো হৈছে এটা কবিতা। কবিতাটিৰ নাম হৈছে অসম আমাৰ ৰূপহী। অসম আমাৰ ৰূপহী এটা গীত হয় আৰু ইয়াৰ গীতিকাৰ হৈছে ডক্টৰ ভূপেন হাজৰিকা। মই গীতৰ আকাৰে গীতটি গাই দিম, কবিতাটি গাই দিম। তোমালোকে নিজৰ নিজৰ কিতাপত চাই গীতৰ আকাৰে গাবলৈ চেষ্টা কৰিবা, ঠিক আছে? অসম আমাৰ ৰূপহী। অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। গোটেই জীৱন বিচাৰিলেও অলেখ দিবস ৰাতি, অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি। চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। বহাগতে আমাৰ আই মহুৰা হৈ ঘূৰে, মাঘত সোণৰ হাতেৰে লখিমীয়া দৰে। শৰৎ নিশাই তৰাৰে সজাই আইৰে কেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। পাহাৰ ভৈয়াম একে কৰা ৰামধনুৰে দৰে, তোমাৰ ভাষাৰ মৰমবোৰে মিলন হেতু গঢ়ে। লৌহিত্যৰে বহল পাৰক প্ৰণিপাত কৰোঁ, জন্ম ললো ইয়াতে যেন মৰোঁ। পাম কত এনে মধুৰ ৰূপৰ সমাবেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। তোমালোকে নিজৰ নিজৰ কিতাপত চাই গীতটি গাবা আৰু তোমালোকে প্ৰথম যিটো আমাৰ পেৰাগ্ৰাফ আছে তাতে 6 লাইন আছে, সেই 6 লাইন প্ৰথমতে তোমালোকে মুখস্থ কৰিবা। তাৰপিছত যিটো আমাৰ দ্বিতীয় পেৰাগ্ৰাফ আছে তাতেও 6 লাইন আছে আৰু সেই 6 লাইন তোমালোকে মুখস্থ কৰিবলৈ চেষ্টা কৰিবা। এতিয়া তোমালোকৰ যদি মুখস্থ হোৱাৰ পিছত নিজৰ নিজৰ বহীত এই 12 লাইন তোমালোকে কবিতাটি লিখিবা আৰু লিখি মোক এবাৰ দেখুৱাবা, ঠিক আছে? লিখাৰ পিছত মোক দেখুৱাবা আৰু মুখস্থ কৰি ল'বা। 12 লাইনে মুখস্থ কৰি ল'বা, হ'ব? ঠিক আছে।